এয়া মই সাজু হৈছো নামঘৰলৈ যাবলৈ কাৰণ আজি আমাৰ গাঁৱৰে নামঘৰত অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ 575তম জন্ম জয়ন্তী। এই উৎসৱ উপলক্ষে নামঘৰ ভাগো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। এয়া অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা। এনেকৈ দিনজোৰা প্ৰতিযোগিতা চলি থাকিলে সন্ধ্যা গাঁৱৰ সকলো ৰাইজে মিলি প্ৰত্যেক বছৰে নামঘৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু লগতে হ'ব আমন্ত্ৰিত দিহানাম দলৰ অনুষ্ঠান পৰিৱেশন। এই দিনটোৰ বাবে গাঁৱৰ সকলোৱে বছৰটো ধৰি অপেক্ষা কৰি থাকে। সুন্দৰকৈ সজোৱা নামঘৰৰ তোৰণখনৰ লগতে দুয়ো কাষে জ্বলোৱা শাৰী শাৰীকৈ চাকিসমূহৰ লগত কি সুন্দৰ এক পৰিৱেশ। আৰু এয়া দিহানামৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হৈছে। এই ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।